IOCL এডমিশন ওপেন হৈছে B.Sc নাৰ্ছিং আৰু GNM কোৰ্সৰ তেতিয়াহলে আহক ভিডিওটো শেষলৈকে চাই থাকক আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহলে মই আপোনালোকক কওঁ যে মই এনেকুৱা টাইপৰে চাকৰি ৰিলেটেড মই ভিডিঅ'ছ আনি থাকো আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফলো কৰি লওক আৰু যদি ইউটিউবত চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটা চাওক কোৰ্সটো হ'ল B.Sc নাৰ্ছিং এণ্ড জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী মানে GNM কোৰ্সৰ আৰু অৰ্গানাইজেশ্যনটো কি ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড তাৰ এলিজিবিলিটি কি আছে 10+2 and GNMEE 2026 বা CEE 2026 এইকেইটা আপুনি পাছ কৰিব লাগিব তেতিয়া আপোনালোকে এপ্লিকেশ্যন মানে এপ্লাই কৰিব পাৰিব ইয়াৰ এপ্লিকেশ্যন একো দিব নালাগে এপ্লিকেশ্যন ফি না মানে নট এভেইলেবল একো দিব ফ্ৰীতে হ'ব আৰু তাৰ লগতে এপ্লিকেশ্যন ফি নালাগে তাৰ লগতে আপোনালোকৰ ষ্টাৰ্ট ডেটটো হ'ল 21 জুলাই আৰু লাষ্ট ডেটটো হ'ল 11 আগষ্ট ইয়াৰ পিছত আহি গ'ল আপোনালোকৰ তাৰ বিষয়ে দিয়া আছে গতিকে মই এইটো আপোনালোকক বুজাবলৈ নাযাম মই এইখিনি কথা ইয়াত কৈ দিম ইয়াতে চাওক আপোনালোকৰ সিট কিমান আছে সিট আছে 30+30 সিট মানে 30 সিট ইন ইচ কোৰ্স প্ৰথম কোৰ্সটো ইয়াত 30টা সিট আছে আকৌ এইটো কোৰ্সত আপোনালোকৰ 30টা সিট আছে 30 60টা ইয়াৰ পিছত একাডেমিক সেশন হ'ল 2026 to 2027 ডিউৰেচনটো হ'ল প্ৰথমটো হ'ল 4 বছৰ B.Sc নাৰ্ছিং আৰু এইটো হ'ল 3 বছৰ জেনেৰেল এইটো নাৰ্ছিংৰ এইটো 3 বছৰীয়া ইয়াৰ নেওনা ইনষ্টিটিউট কি আসাম অইল কলেজ অফ নাৰ্ছিং মানে AOCN বা আৰু এইটো আসাম অইল স্কুল অফ নাৰ্ছিং তাৰপিছত আহি গ'ল নেম অফ দ্য ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি আণ্ডাৰত পৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স গুৱাহাটী তাৰ আণ্ডাৰত পৰে এটা মোড অফ এপ্লিকেশ্যন কি অনলাইন আপোনালোকে যদি নিজে এপ্লাই কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম ইয়াৰ পিছতে আহি গ'ল যে আপোনালোকৰ এইটো হেল্পলাইন নম্বৰটো দিয়া আছে ইয়াত গতিকে দৰকাৰ হলে কন্টেক্ট কৰিব পাৰে বা ইমেইলটো দিয়া আছে তাতো কন্টেক্ট কৰিব পাৰে তাৰপিছত আহি গ'ল যে আপোনালোকৰ ইয়াত তাৰ বিষয় দিয়া আছে যে প্ৰথমতে B.Sc নাৰ্ছিঙত যিহেতু 30টা সিট আছে 30টা সিটৰ আপোনালোকৰ প্ৰথম 14টা হ'ল আনৰিজাৰ্ভৰ কাৰণে 3টা হ'ল EWS 2টা হ'ল SC 3টা হ'ল ST আৰু 8টা হ'ল OBC কাৰণে তাৰপিছত এইটো কিমান বছৰীয়া কোৰ্স হ'ব এইটো 4 বছৰীয়া কোৰ্স হ'ব এফিলিয়েশ্যন কি B.Sc নাৰ্ছিং উইল গেট এডমিশ্যন টু আসাম অইল কলেজ অফ নাৰ্ছিং আৰু লগতে মই ক'লো আপোনালোকক আসাম অইল কলেজ অফ নাৰ্ছিং তাৰপিছতে কি AOCN is affiliated to আৰু affiliated AOCN মানে এইখন কোৰ্ট লগত এফিলিয়েটেড হয় আসাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স গুৱাহাটী এণ্ড দ্য কোৰ্স ইজ ৰিকগনাইজড বাই দ্য ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এই কোৰ্সটো মানে আপোনালোকৰ জেনুইন কোৰ্স ঠিক আছে ইয়াৰ পিছতে গ'ল GNM যোনটো জেনেৰেল নাৰ্ছিঙৰ আছিলে তাতো 30টা কোড তাতো 30টা সিট আছে আৰু এফালে এইখিনি দেখিব পাৰিছে 14 3 2 3 8 এনেকে দিয়া আছে গোটেইখিনি ৰিজাৰ্ভ কেটেগৰী আৰু ওপৰতো আনি যাবৰ কাৰণে 14টা আৰু ইয়াত ডিউৰেচনটো হ'ল ইয়াত 3 বছৰ ইয়াৰো সেম আপোনালোকৰ এইটো আসাম অইল স্কুল অফ নাৰ্ছিঙৰ পৰা হ'ব আৰু ইয়াত আপোনালোকৰ recognized by Indian Nursing Council and a course is recognized by Indian Nursing Council. এইটো মানে কোৰ্সটো আপোনালোকৰ Indian Nursing Council লগত পৰা মানে recognized হয় আপোনালোকৰটো জানো ইয়াৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে আপোনালোকৰ B.Sc নাৰ্ছিঙৰ কাৰণে কেণ্ডিডেট মাষ্ট হেভ হাই ছেকেণ্ডেৰী আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব সায়েন্সৰ পৰা সায়েন্স ষ্ট্ৰীমৰ পৰা আৰু তাৰ লগতে উইথ ইংলিছ এজ ওৱান অফ দ্য ছাবজেক্ট ইংলিছটো থাকিব লাগিব আপোনালোকৰ লগত তাৰপিছত আপোনালোকৰ 45% মাৰ্কছ লাগিব এগ্ৰিগেট কিহত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি এই তিনিটাত 45% লাগিব জেনেৰেল কেটেগৰীৰ কাৰণে 40% লাগিব আৰু for general category candidate of 40% can they belong to ST general কাৰণে 45 লাগিব আৰু ST কাৰণে আপোনালোকক 40% লাগিব ইয়াৰ পিছত GNM ৰ কাৰণে হ'ল candidate must have passed 10+2 English এইটো লাগিবই 10+2 পাছ কৰিব লাগিব 40% মাৰ্কছ লগত আৰু তাৰ লগতে the candidate must have passed 10+2 English with 40% মাৰ্কছ লাগিব 40% আপোনালোকৰ 12ত আৰু ইয়াৰ পিছত 10+2 with English having 40% marks in vocational stream vocational পৰা যদি আপোনালোকে কৰে মানে হেল্থ কেয়াৰ ষ্ট্ৰীমৰ তেতিয়া আপোনালোকৰ ইংলিছত 40% লাগিব আৰু candidate must have passed registered as ANM with passport তাৰপিছত only female candidates can apply for this course এইটো গম পাইছে নাৰ্ছিং যিহেতু ফিমেলৰে হয় ফিমেলে এপ্লাই কৰিব পাৰিব মেলে নোৱাৰে CEE বা 2026 বা GNMEE তাৰ কেণ্ডিডেটৰ কাৰণে they'll have to apply online with common entrance test সেইটো আপোনালোকে এন্ট্ৰেন্স টেষ্টটো পাছ কৰিব লাগিব তাৰপিছত এইগল এজ লিমিট কি আছে 17 এডমিশন কিমান 17 পৰা 17 আৰু আপাৰ লিমিটটো হ'ল 35 17 পৰা 35 ৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব
এই পিছত এজ ৰিলেক্সেশ্যনটো দিয়া আছে তেনেকে ST কাৰণে 5 বছৰ OBC কাৰণে 3 আৰু PWD কাৰণে 5 IOCL ৰ যোনটো আপোনালোকৰ নাৰ্ছিং এডমিশ্যন বা ট্ৰেইনিং কি হ'ব তাৰ ট্ৰেইনিং অন দা সিলেক্টেড কেণ্ডিডেট সেট হেভ টু পে স্পেন্ডিড আপোনালোকৰ স্পেন্ডিড দিয়া হ'ব কিমান ফাৰ্ষ্ট ইয়াৰত 2,800 টকা পাৰ মান্থ সেকেন্ড ইয়াৰ দিব 3,000 থাৰ্ড ইয়াৰ দিব 3,200 ফৰ্থ ইয়াৰ দিব 3,400 আৰু GNM ৰ যোনে কৰিব তাৰ ফাৰ্ষ্ট ইয়াৰ দিব 2,500 সেকেন্ড ইয়াৰ দিব 2,700 আৰু থাৰ্ড ইয়াৰ দিব 2,900 টকা এডিশনাল বেনিফিট আছে যে ফ্ৰী হোষ্টেল একমোডেশন থাকিব মেডিকেল এটেনশন থাকিব আৰু লগতে এন ইনফৰ্ম উইল বি প্ৰভাইডেড টু অল দ্য সিলেক্টেড কেণ্ডিডেটছ ইনফৰ্ম খিনিও দিয়া হ'ব তেওঁলোক তাৰ পিছতে আহি গ'ল আপোনালোকৰ কেনেকে এপ্লাই কৰিব লাগে চাওক আপোনালোকে যদি নিজে এপ্লাই কৰিব অসুবিধা পায় তেতিয়াহ'লে মই অলৰেডি মই কৈছো আপোনালোকক যে মোক কণ্টেক্ট কৰিলে হ'ল এইটো মোৰ ফোন নম্বৰ মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম যে ইম্পৰ্টেণ্ট ডেট কি আছে ষ্টাৰ্ট হৈছে 21 জুলাইৰ পৰা হয় অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট হৈ গ'ল 11 আগষ্ট আৰু পাব্লিকেশ্যন অফ ৰিজাল্ট 5 দিনৰ ভিতৰত হ'ব আৰু ডেট অফ ডকুমেন্টেশ্যন ভেৰিফিকেশ্যন 5 দিন লাগিব ইয়াৰ কাৰণে 5 ডে আফটাৰ পাব্লিকেশ্যন অফ ৰিজাল্ট তাৰপিছত আৰু আপোনালোকৰ ৰিপৰ্ট উইল বি মেডিকেল এক্সামিনেশ্যন উইল বি ইনফৰ্ম সেইটো পিছত ইনফৰ্ম কৰা হ'ব আৰু এডমিশ্যনটো পিছত ইনফৰ্ম কৰা হ'ব তাৰপিছত সিলেকশ্যন প্ৰচেছ কি আছে যে অনলি ফিমেল কেণ্ডিডেট আৰ এলিজিবল অকল মাইকী মানুহ মানে মহিলাহে এটা এপ্লাই কৰিব পাৰিব কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ৰেজিষ্টাৰ ফৰ দা এক্সাম CEE আৰু GNME 2026 এই দুটা ভিতৰত আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব আৰু কণ্ডাক্টেড বাই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ চায়েন্স শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে মানে এপ্লাই কৰা হ'ব লাগিব কণ্ডাক্ট কৰা হ'ব লাগিব তাৰপিছতে আহি গ'ল যে কেণ্ডিডেটছ উইল হেভ টু এপ্লাই অনলাইন উইথ কমন এন্ট্ৰেন্স টেষ্ট আৰু আপোনালোকৰ যোনটো তাৰ ৰোল নম্বৰ দিব আৰু টোটেল মাৰ্কছ সেইখিনি দি পেলাই ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব এটা ভিডিঅ'টো মানে যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক তেতিয়াহ'লে মই দেৱজিত শইকীয়া চাইনিং অফ